জলসিঞ্চনৰ টংলা সংমণ্ডলত ব্যাপক দুৰ্নীতি 25 কোটি 39 লাখ টকীয়া আঁচনিত লুণ্ঠন ওদালগুৰি জিলা কলাইগাঁৱৰ কাৱাডঙা নদীত জাকৈ ভাঙি জলসিঞ্চন আঁচনি 25 কোটি 39 লাখ টকীয়া আঁচনিখনৰ কাম আৰম্ভ হৈছিল 2013-14 বৰ্ষতে এয়া চাওক কামৰ নমুনা ছবিয়ে সকলোখিনি কৈছে আজিও কাম সম্পূৰ্ণ নহল কাম আগ নবঢ়াকৈ ঠিকাদাৰক মোকলাই দিয়া হ'ল প্ৰায় 6 কোটি টকা পিছে কিয় আঁচনিখনৰ কাম সম্পূৰ্ণ হোৱা নাই হেয়া সন্দেহৰ আৱৰ্তত ধানৰ ছিজন আপোনাৰ যেহেতু ধানৰ পথাৰ বা মাটি কাটাৰ কাৰণে অসুবিধা হ'ব সেইটো কাৰণে এতিয়া বন্ধ কৰা ৰখা হৈছে এইটো 25 কৰোৰ 39 লাখ ঠিকাদাৰ কোন ইয়াৰ ঠিকাদাৰ বাজাজ প্লাছ আৰু মানে সাব কন্ট্ৰাক্টৰবিলাক আছে অশোক বাজাজ আছিলে মেইন কন্ট্ৰাক্টৰ তাৰপিছত উইথড্ৰ কৰা হৈছে বুলি মই গম নাপাম মোৰ ফালৰ পৰা ধৰ 4 কৰোৰ এটা ধৰ বিল এটা হৈছে তাৰপিছত আপোনাৰ কিমানখিনি ধৰ তেওঁলোকে উইথড্ৰ কৰিছে মই সেইখিনি গম নাপাম এখন ব্ৰাঞ্চৰ তেওঁলোকে গম পাব আঁচনিখনৰ ঠিকাদাৰ অশোক বাজাজ জলসিঞ্চনৰ টংলা সংমণ্ডলৰ বিষয়াৰে মিলি ঠিকাদাৰ অশোক বাজাজে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওদালগুৰি জিলা সমিতিয়ে আঁচনিখনত দুৰ্নীতিৰ অভিযোগ আনি তদন্তৰ দাবী তোলে বিভাগে এটাই উত্তৰ দিয়ে যে খৰালি আহিলে এই কামটো আমি সমাপন কৰিম কিন্তু আপোনালোকে চাওক 2013-14 চনৰ পৰা এতিয়ালৈকে কেইবাটাও খৰালি পাৰ হৈ গ'ল তাৰ পাছতো এই অশোক বাজাজে ঠিকা লাভ কৰা এই কাৱাডঙাৰ যি জলসিঞ্চন প্ৰকল্প এই প্ৰকল্পটোৰ কাম হৈ নুঠিল 25 কোটি 39 লাখ টকা ব্যয় নিৰ্মাণ কৰিবলৈ এই প্ৰকল্পটোৰ পৰা কোনো কৃষকে কোনোখন পথাৰতে পানী লাভ কৰিবলৈ মানে সক্ষম নহ'ল এই বিজেপি চৰকাৰ দিনতে এনেকুৱা বাঘা দুৰ্নীতি সংঘটিত হৈ আহিছে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ অতি সোনকালে এই কাৱাডঙা নদীৰ ওপৰত যি বান্ধ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে এই বান্ধটো সম্পূৰ্ণ কৰিব লাগে আমাৰ খেতিয়কসকল উপকৃত হ'ব লাগে আৰু এই বান্ধ নিৰ্মাণৰ নামত যি দুৰ্নীতি সংঘটিত হৈ আছে এই দুৰ্নীতি এটা তদন্ত হ'ব লাগে শূন্য সহনশীলতাৰ দাবী তোলা বিজেপি চৰকাৰৰ দিনত এই দুৰ্নীতিৰ অভিযোগৰ তদন্ত হ'বনে সেয়াহে সম্প্ৰতি ডাঙৰ প্ৰশ্ন ওদালগুৰিৰ পৰা নিপু কাকতিৰ ৰিপৰ্ট অসম লাইভ 24